প্ৰিয় বন্ধুসকল, আজি মই পুনৰ এটি নতুন ৰেচিপি লৈ আহিছোঁ আপোনালোকলৈ বুলি। আজি মোৰ ৰেচিপিটো হৈছে মটৰৰ ঘুগুনি আৰু লগত থাকিব গৰম ফুলা ৰুটি। আহক তেনেহ'লে দেৰি নকৰি বনাব ষ্টাৰ্ট কৰোঁ। এইখিনি কেঁচা মটৰ চাফা কৰি বাছি ৰাতিয়ে তিয়াই ৰাখিছিলোঁ। এতিয়া আকৌ এবাৰ ধুই ল'ম। এয়া আলুখিনি ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। কুকাৰত দিম যিহেতু আলুখিনি সিজি যাব, নহ'লে আলু বিচাৰিয়ে নাপাম। কুকাৰত আলুখিনি দি দিছোঁ। আলু ডাঙৰ ডাঙৰকৈ দিছোঁ, দেখিছে। এতিয়া ইয়াত মটৰখিনি দিছোঁ। মটৰ প্ৰায় 500 গ্ৰাম মানে তিয়াই ৰাখিছিলোঁ। ইয়াত মই হুইচেল 3টামান দি দিম। 3টা হুইচেলতে খুব ধুনীয়াকৈ সিজি যাব। এটা টিপিকি দিলে যাতে ভাঙি যায়, তেনেকৈ সিজাব লাগে। বেছি টান কৰি ৰাখিব নালাগে, নহ'লে ঘুগুনিখিনি খাবলৈ ভাল নালাগে। অলপ ঢিলাকৈ সিজাব লাগে। এয়া এতিয়া মই ঢাকোনখন লগাই 3টা হুইচেল দি দিম। এয়া মই গেছত বহাই দিছোঁ। এয়া চাওক, মটৰ কি ধুনীয়াকৈ সিজি গৈছে, আলুখিনিও ফাটি গৈছে। মছলাৰ বাবে মই লৈছোঁ 2টা পিঁয়াজ কাটি লৈছোঁ, 2টা শুকান জলকীয়া তেলত দিবৰ কাৰণে, 2টা কেঁচা জলকীয়া, কেইটামান গোটা জিৰা তেলত দিম, কেইখিলামান তেজপাত এয়াও তেলতে দিম। এয়া পেষ্ট বনাই থোৱা আদা, নহৰু, গোটা জালুক আৰু শুকান জলকীয়াৰ আৰু কেইটামান পাঁচফোৰণো লৈছোঁ। এটা কেৰাহী গৰম কৰি ইয়াত মই অলপ মিঠাতেল দিছোঁ। তেলখিনি গৰম হওঁতে মই গোটা জিৰাকেইটা দিছোঁ আৰু গোটা জিৰাকেইটা ফুটি আহোঁতে মই অকণমান পাঁচফোৰণ দিছোঁ। ইয়াতে শুকান জলকীয়া কেইটা দিছোঁ। শুকান জলকীয়া কেইটা গোন্ধ আহোঁতে কেঁচা জলকীয়া 2টাও দিছোঁ। লগতে কাটি ৰখা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি দি লৰাই দিছোঁ। পিঁয়াজৰ কালাৰটো চেঞ্জ হ'ব ধৰিছে। ইয়াতে মই কেঁচা জলকীয়া 2টা দিছোঁ আৰু তেজপাত কেইখিলা তেলতে দি দিছোঁ। এনেদৰে তেলত তেজপাত দিলে খুব ধুনীয়া এটা গোন্ধ ওলায়। এতিয়া মই ইয়াত আদা, নহৰু, গোটা জালুক আৰু শুকান জলকীয়াৰ পেষ্ট বনাই থৈছিলোঁ, সেইটো দি দিছোঁ আৰু এইখিনি ভালদৰে লৰাই দিছোঁ। বাতিটো আওখালি অকণমান পানী দি দিছোঁ। এনেদৰে চাগে সকলোৱে দিয়ে। ইয়াতে মই অকণমান নিমখ দিছোঁ। মছলাত এনেদৰে নিমখ দিলে মছলাখিনি খুব ধুনীয়াকৈ ভাজ খায়। এইখিনিও লৰাই দিছোঁ। হালধি গুড়া 2 চামুচ দিছোঁ। এয়া লৰাই দিছোঁ। 2 চামুচ দিয়া হৈছে হালধি। এইখিনি ভালদৰে লৰাই আছোঁ। এতিয়া মই ইয়াতে অকণমান চেনি দিছোঁ। নামমাত্ৰ চেনি দিছোঁ। এনেদৰে চেনি দিলে তেলত যিকোনো চব্জি কালাৰ খুব ধুনীয়া এটা কালাৰ হয়। তেতিয়া বেছি জলকীয়া গুড়া ব্যৱহাৰ নকৰিলেও হয় কালাৰৰ কাৰণে। ইয়াতে মই গুড়া জিৰা 2 চামুচ দিছোঁ। এইখিনিও ভালদৰে লৰাই আছোঁ। লৰাই ভাজি আছোঁ। ইয়াতে মই জলকীয়া গুড়া আধা চামুচ দিছোঁ। এইখিনিও ভালদৰে লৰাই দিছোঁ। অকণমান পানী দিছোঁ যাতে মছলাখিনি লাগি নধৰে, নহ'লে তাৰ টেষ্টটো একেবাৰে নাইকিয়া হৈ যাব যদি মছলাখিনি লাগি যায়। ইয়াতে মই অকণমান চব্জি মছলা দিছোঁ। ঘৰত অনা হৈ আছিলে, প্ৰথমবাৰ ব্যৱহাৰ কৰিছোঁ। ভালেই লাগে দিলে বাৰু, যিকোনো চব্জিত হওক মাংসটো দিব পাৰি।
এইখিনিও ভালদৰে লৰাই দিছোঁ। এয়া অকণমান পানী দিছিলোঁ, দেখাব নহ'ল। ইয়াতে মই অকণমান ভিনেগাৰ দিম, যাতে যদি বেছি জ্বলাও হয় জ্বলাটো কাটি দিব আৰু এটা টেঙা ফ্লেভাৰ আনিব। বিলাহী দিয়া নহ'ল ইয়াত, সেইকাৰণে অকণমান ভিনেগাৰ দিছোঁ। এইখিনি ভালদৰে লৰাই দিছোঁ। মই এনেদৰে টেঙা নিদিলে যিকোনো চব্জিত ভিনেগাৰ দিওঁ। আপোনালোকে দিয়ে নে জনাবচোন। মোৰ এইখিনিৰ পৰা তেল এৰিছে। এতিয়া মই ইয়াত মটৰখিনি দি দিছোঁ, মটৰ আলু। মচলাত গোটেই মটৰ আলুখিনি ঢালি দিয়া হৈ গৈছে। এতিয়া এই গোটেইখিনি মই ভালদৰে লৰাই দিম, যাতে সকলোখিনি মিহলি হৈ যায়, আৰু এনেদৰে লৰাই 2 মিনিটমান ভাজিম। মটৰখিনিত যাতে মছলাখিনি সোমাই যায়, মই এতিয়া ঢাকোনখন লগাই দিম। 5 মিনিটমান গেছটো ল' ফ্লেমত দি ঢাকোনখন লগাই ৰাখিম। এয়া ঢাকোনখন লগাই দিছোঁ। 5 মিনিটৰ পাছত পুনৰ মই ঢাকোনখন উদঙাই দিছোঁ। উতল আহিছে অকণ অকণ। ইয়াত এতিয়া মই পানী এড কৰিম নিজৰ জোখ অনুযায়ী। পানীটো মই নৰ্মেল পানী দিছোঁ, মই গৰম পানী ব্যৱহাৰ কৰা নাই। মই যিকোনো মাংসত হওক, যিকোনো চব্জিত হওক ঠাণ্ডা পানীয়ে ব্যৱহাৰ কৰোঁ, গৰম পানী ব্যৱহাৰ নকৰোঁ। এইখিনি এতিয়া মই উতলিব দিম। উতলিলে মই বেছি ডাঠো নকৰোঁ আৰু বেছি পাতলো নকৰোঁ, এটা মিডিয়াম জোখত ৰাখিম। এইখিনি বনাই ৰেডি হৈ গ'ল। ঘুগুনিখিনি ৰেকৰ্ড কৰিব নহ'ল লৰালৰিৰ কাৰণে। চাওকচোন কি ধুনীয়া এটা কালাৰ হৈছে, আৰু বেছি পনীয়াও হোৱা নাই, বেছি ডাঠো হোৱা নাই। আটাখিনি এখন চালনীৰে ভালদৰে চালি লৈছোঁ, কাৰণ ইয়াত বহুত লেতেৰা কিবা কিবি পোক পৰুৱা আদি থাকিব পাৰে। আপোনালোকেও চালি ল'ব। আৰু ইয়াত মই অকণমান নিমখ ব্যৱহাৰ কৰিছোঁ। মই ৰুটিত নিমখ ব্যৱহাৰ কৰোঁ, আপোনালোকে কৰেনে? এইখিনি নিমখখিনি এতিয়া আটাখিনিৰ লগত ভালদৰে হাতেৰে সানি লৈছোঁ, যাতে ভালদৰে মিহলি হৈ যায়। এতিয়া আটাখিনিত মই পানী মিহলাম, পানী অলপ অলপকৈ মিহলাম। বেছি পানী একেবাৰতে ঢালি দিব নালাগে, নহ'লে এইটো পনীয়া হ'ব। অলপ অলপকৈ ঢালি আটাখিনি অলপ অলপকৈ চপাই আনিব লাগে হালকা হাতেৰে, বেছি জোৰেৰে হেঁচি হেঁচি প্ৰথমতে হেঁচি গ'লে তেতিয়া আটাটো টান হয়। এনেকৈ পানী অলপ দি আটাখিনি অলপ মিহলাব লাগে, আকৌ পানী অলপ ছটিয়াই আকৌ আটাখিনি মিহলাব লাগে। তেনেদৰে হালকা হাতেৰে ডো এটা বনাই ল'ব লাগে, চাৰিওখিনি চপাই মেলি। এতিয়া এই ডোটো অকণমান মঠি ল'ম দুবাৰমান। বেছিও মঠি নাথাকোঁ মই সদায় ৰুটি লগত লগালগ বনাওঁ, লগতে মঠি, লগতে বেলি, লগতে পুৰোঁ, বেছি টাইম ৰেষ্ট নিদিওঁ। ডোটো মই এনেদৰে লাড়ু বনাই ল'লোঁ। লাড়ুখিনি এতিয়া মই এয়াৰে এটা লাড়ু এনেদৰে গোল কৰি, যেনেদৰে ঘিলা পিঠা বনাওঁ তেনেদৰে বনাই এনেকৈ চেপেটা কৰি তাত অকণ আটা সানি লৈছোঁ। এতিয়া এইটো লাহে লাহে বেলিম, বেছি জোৰেৰেও বেলিব নালাগে, লাহে লাহে হালকা হাতেৰে বেলিব লাগে। আৰু ৰুটিটো বেলোতে ছাইডৰ পৰা বেলিব লাগে, মাজৰ পৰা বেছি বেলিব নালাগে। মাজৰ পৰা বেলিলে মাজৰখিনি পাতল হৈ যায় আৰু ছাইডৰখিনি ডাঠ হৈ থাকে, তেতিয়া পুৰোঁতে ৰুটিখন ফুলি নুঠে। এয়া মই লাহে লাহে ছাইডৰ পৰা বেলি গৈছোঁ। আৰু আটাটো যেতিয়া ৰুটিখন মাৰিম তেতিয়া আটা বেছি ব্যৱহাৰো কৰিব নালাগে, নহ'লে ৰুটিখন বেছি পুৰা যায়, ভাল নালাগে দেখি, আটাখিনি পুৰি যায়। এয়া চাওক, লাহে লাহে বেলিছোঁ আৰু ছাইডৰ পৰা বেলিছোঁ, ৰুটিখন তেতিয়া সম্পূৰ্ণ গোলো হ'ব আৰু ছাইডৰখিনি মানে গোটেই ৰুটিখনেই সমান হ'ব, ক'তো ডাঠ পাতল হৈ নাথাকে। সম্পূৰ্ণ সমান ৰুটি আৰু সমান গোলো হয়, আৰু তেতিয়া ফুলিও যায় আৰু কোমল হয়। এয়া চাওক, মই অন্য এখন ৰুটি বেলি দেখাম। এইখনো একেধৰণে বেলিছোঁ, ছাইডৰ পৰা বেলিছোঁ, মাজৰ পৰা বেলা নাই। মাজৰ পৰা বেলিলে মাজৰখিনি পাতল হয়
আৰু ছাইডৰখিনি ডাঠ হৈ থাকে, তেতিয়া ৰুটিখন নুফুলে। আটা মঠোতে মই কোনো ধৰণৰ বেকিং পাউডাৰ বা বেকিং ছ'ডা ব্যৱহাৰ কৰা নাই আৰু ৰিফাইন অইলো মই ব্যৱহাৰ নকৰোঁ। মই সম্পূৰ্ণ নৰ্মেল পানী ব্যৱহাৰ কৰোঁ, গৰম পানীও মই ব্যৱহাৰ নকৰোঁ। মই আগৰ পৰাই মই ঠাণ্ডা পানীয়ে ব্যৱহাৰ কৰোঁ। বহুতে হয়তো গৰম পানী ব্যৱহাৰ কৰে ৰুটিখন কোমল হ'বৰ কাৰণে, কিন্তু মই তেনেধৰণৰ একো ব্যৱহাৰেই নকৰোঁ। ৰুটিখনক এটা ৰাউণ্ড শ্বেপ দি লৈছোঁ। ৰুটিটো চাওক, মই দেখাই দিছোঁ হাতেৰে চুই। ইয়াত কোনো ডাঠ পাতল হোৱা নাই, একে সমানকৈ বেলিছোঁ। কেৰাহী সদায় গৰম হ'লেহে ৰুটিখন দিব লাগে, কাৰণ গৰম কেৰাহীতহে ৰুটিখন ধুনীয়া হয়, নহ'লে ঠৰঙা হৈ থাকে, কোমল নহয়। নজনাসকলক মই এটা ফুলা ৰুটি বনোৱা এটা টিপছ জনাই দিছোঁ। ৰুটি সদায় 3টা লুটিত বনাব লাগে। প্ৰথমটো অকণমান পুৰি ল'ব লাগে। এয়া চাওক, মই এবাৰ দিছোঁ, এতিয়া মই লুটিয়াই দিম। অকণমান এনেদৰে পুৰি ল'ব লাগে। এতিয়া 2 নম্বৰ বাৰত গোটেই ছাইডটোৱে পুৰি ল'ব লাগে, সম্পূৰ্ণভাৱে পুৰি ল'ব লাগে। এয়া চাব, মই 2 নম্বৰ বাৰত মই এতিয়া পুৰি ল'ম গোটেইখন। এয়া অলপ অলপকৈ ফুলি আহিছে। এয়া তলৰ ছাইডটো মই সম্পূৰ্ণভাৱে পুৰি ল'ম। এয়া চাওক, সম্পূৰ্ণভাৱে পুৰি লৈছোঁ। এতিয়া মোৰ ৰুটিটো নিজে নিজে ফুলি আহিব। তাতকৈ বেছি 3 লুটিতকৈ বেছি লৰাই বগৰাই থাকিলে ৰুটিখন ফুল নাখায়, নুফুলে। বেছি লৰাই থাকিলে 3টা লুটিতে ৰুটি পুৰিব লাগে। এয়া চাওক, মোৰ ৰুটিটো ধুনীয়াকৈ ফুলি আহিছে। এনেধৰণে পুৰিব, আপোনাৰ গোটেই ৰুটিখিনি ফুলি আহিব আৰু কোমল হ'ব। এয়া দেখিছে, মই এতিয়া আপোনালোকক দেখাবৰ কাৰণে এনেই লৰাই দিছোঁ। মোৰ ৰুটিটো ধুনীয়াকৈ পুৰিছে। এইখিনি এতিয়া মই হটকেছত ভৰাই থৈ যাম। এয়া এতিয়া মই আপোনাক অন্য এখন ৰুটি বনাই দেখাম। এই দ্বিতীয়খনো বনাই দেখাইছোঁ, চাওক। এইখনো এনেদৰে ফুলি গৈছে। এনেদৰে আপোনালোকেও বনাব। আপোনালোকৰ ৰুটিখনো এনেদৰে ফুলিব, একো কম খৰচতে, একো ব্যৱহাৰ নকৰাকৈ। এয়া মোৰ গোটেই ৰুটিখিনি বনাই হৈ গ'ল আৰু গোটেইখিনি ধুনীয়াকৈ ফুলিছে। এইখন একে লাষ্ট। এতিয়া মই ছাৰ্ভ কৰিছোঁ। মোৰ প্লেটত আছে ৰুটি আৰু ঘুগুনি। এখন ৰুটি মই আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক, ৰুটিখন সঁচাকৈ কোমল হৈছে। ময়ো ইমান নাজানো, কিন্তু যিমানখিনি জানো আপোনালোকৰ আগত সেয়া শ্বেয়াৰ কৰিছোঁ, কৰি দেখুৱাইছোঁ। ইমান উস্তাদো নহয়, যিমানখিনি জানো সিমানখিনিয়ে দেখাইছোঁ। আৰু গতিকে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, যোনে নাজানে। মোৰ ভিডিঅ'টো যদি ভাল লাগিছে আৰু যোনে ভিডিঅ'টো শেষলৈকে চাইছে, তেখেতলোকক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ।